নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আজি অলপমান বজাৰ কৰিবলৈ যাম। গতিকে ক'ত যাম কেনেকৈ যাম এটা ভিডিঅ' বনাইছোঁ, গতিকে সকলোৱে চাব আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি 12টা চাৰিআলি পালোঁ আৰু ইয়াতে ক'ত কি কৰোঁ চাই থাকক। আৰু এয়া প্ৰথমতে আমি ট্ৰেণ্ডছত সোমাম আৰু ইয়াতে চাওঁ ভাল কাপোৰ পালে ইয়াতে ল'ম। বাপৰে এইবোৰৰ দাম কিমান চাওকচোন। এটা কুৰ্তি ছেটৰ দাম 1799। এইবোৰ কুৰ্তি ছেট 1799 আৰু এটা ফ্ৰক চিম্পুল ফ্ৰক ইয়াতে 1299। একেবাৰে চিম্পুল ফ্ৰকটো কিন্তু দাম একদম বহুত। ইয়াতে নিকিনিলোঁ আৰু একো, সেইকাৰণে ঘূৰি আহিলোঁ। আৰু ইয়াৰ পিছত আহিলোঁ আমি এম বজাৰত। তাৰ ওচৰতে এম বজাৰত চাওঁ ইয়াতে পাওঁনে নাপাওঁ। আৰু ফাইনেলি ইয়াতে পালোঁ দুটা কুৰ্তি ছেট। এয়া চালোঁ, ভাল লাগিছে আৰু আছে বেলেগ বেলেগ, কিন্তু এই দুটা চকুত পৰিলে কাৰণে এই দুটা লৈ ল'লোঁ। আৰু তাৰ পৰা আহিলোঁ কাপোৰ লৈ আৰু ইয়াতে কস্মেটিক কিনিবৰ কাৰণে আহিছোঁ। আৰু হৈ গ'ল আমাৰ বজাৰ। এয়া কাপোৰ কিনিলোঁ, চেণ্ডেল কিনিলোঁ এযোৰ আৰু কস্মেটিকবোৰ কিনিলোঁ। এয়া বাৰ বিয়াৰ কাৰণে অলপ অলপকৈ বজাৰ কৰি আছোঁ। বজাৰ কৰি আহিলোঁ, দেখিলে ক'ত কি কৰিলোঁ কেনেকৈ গ'লোঁ। গতিকে এই ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যিহেতু নতুন গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ।